জৰিয়তে সদৌখন জাতীয়তাবাদী যুৱ সন্মিলন তৰফৰ পৰা তোমালোক সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে টিমেক্স কম্পিউটাৰ এডুকেশ্যনৰ প্ৰিন্সিপাল আৰু সৰ্বপ্ৰথমে মই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু তেখেতৰ প্ৰচেষ্টাত আমি সদৌখন জাতীয়তাবাদী যুৱ সন্মিলনে বিগত বছৰৰ দৰে এই বছৰো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এবছৰীয়া বিনামূলীয়া কম্পিউটাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এই বেষ্টত যিহেতু আপোনালোক এইবাৰ আৰু আশা কৰোঁ এই কম্পিউটাৰ এবছৰীয়া যি পাঠ্যক্ৰম অনাগত ভৱিষ্যত দিনত যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াব। যিহেতু আজিকালি প্ৰতিটো য'ত হ'লেও যিকোনো জব ভেকেঞ্চিত এপ্লাই কৰিবলৈ আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত কোৱালিফিকেশ্যন কম্পিউটাৰ বিচাৰে। তো আশা কৰোঁ আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত এই কম্পিউটাৰ চাকৰি মই ছাৰকো ডিপাৰ্টমেণ্ট নমস্কাৰ, মই ইমেক্সৰ পৰা গৈ আছোঁ, ইমেক্স কম্পিউটাৰ এডুকেশ্যনৰ পৰা। ইয়াত আমি জাতীয়তাবাদী ছাৰ তৰফৰ জেনেৰেল ছেক্ৰেটাৰী হয়, তেখেতৰ পৰা এটা বিনামূলীয়া প্ৰতিটো বছৰতে এবাৰ কৰে কাৰ্য আঞ্চলিকৰ পৰা বিনামূলীয়া তোমাৰ এডুকেশ্যন দিয়া আছে, কম্পিউটাৰ এডুকেশ্যন। তাতে তোমালোকে যদি ভৱিষ্যত উজ্জ্বল কৰিব বিচাৰিছা আৰু জ্যোতি দে বাইদেউকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু তেখেতে তোমালোকক পাঠ্যক্ৰমত সহায় সহযোগিতা আগবঢ়াব। আৰু এইখিনিয়ে বিশেষ নকওঁ। আৰু এই সুযোগতে ছাৰে তোমালোকক এখন কপি আৰু তেখেতে পেন আগবঢ়াব বিচাৰিছে।